নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমে আপোনালোকক দিব্য অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি এই ভিডিঅ'টোৰ জৰিয়তে দুটা অতি গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিবলৈ গৈ আছোঁ, গতিকে মই আশা কৰোঁ আপোনালোকে যেন ভিডিঅ'টো সম্পূৰ্ণকৈ চায়। বন্ধুসকল, আজিৰ ভিডিঅ'টোৰ আমাৰ প্ৰথম বিষয়টো হৈছে সঁচাকৈ ছেকেণ্ড ফেজৰ বিজ্ঞাপন প্ৰকাশ পাবনে? এই কথাটো আলোচনা কৰাৰ আগতেই আপোনালোকক মই এটা সৰু ভিডিঅ' ক্লিপ দেখাবলৈ গৈছোঁ, গতিকে আপোনালোকে সেই ভিডিঅ' ক্লিপটো সম্পূৰ্ণকৈ চাই যেন। সেকেন্ড ফেজ বুলি আমাৰ ইয়াত নাই, প্ৰত্যেক বছৰে ওলাব ফেজ। বন্ধুসকল, আপোনালোকে ইতিমধ্যে গম পাইছে যে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে ছেকেণ্ড ফেজ বুলি একো নাই, কাৰণ প্ৰতি বছৰে শিক্ষকৰ বাবে নতুন বিজ্ঞাপন ওলাই থাকিব বা প্ৰতি বছৰে টেট পতাটো হ'ব। কিন্তু এটা কথা হ'ল কি, এই ছেকেণ্ড ফেজ ৱৰ্ডটো যে এইটো আপুনি মই মানে আমি ওলোৱা ৱৰ্ড, মানে কিয় এই ৱৰ্ডটো ওলাইছে কিয়, কাৰণ কিয় 2022 চনতে যিহেতু এটা ফেজ মানে বা এবাৰ নিযুক্তি হৈ গৈছে, এই দ্বিতীয়বাৰ নিযুক্তি হোৱাটোকে আমি মানে কি ছেকেণ্ড ফেজ বুলি কওঁ। একচুৱেলি ছেকেণ্ড ফেজ বুলি একো নাই। কিন্তু এতিয়া আচল কথাটো হৈছে যে যদিহে ছেকেণ্ড ফেজ ওলায় বা নতুন বিজ্ঞাপন প্ৰকাশ পায়, LP-ME ৰ বাবে পোষ্ট কিমান হ'ব? বন্ধুসকল, আপোনালোকে সকলোৱে জানে যে অসমত LP আৰু ME স্কুলেই হায়েষ্ট আছে, গতিকে এই যিহেতু স্কুল বেছি আছে আৰু টিচাৰো মানে বেছিকৈ মানে লাগিবই, আৰু নিযুক্তি লওঁতেও মানে পোষ্ট মানে বেছিকৈ ওলাবই, গতিকে আপোনালোকে চিন্তা কৰি লাভ নাই, পোষ্ট সদায় মানে বেছি LP-ME ত বিশেষকৈ মানে বেছি পোষ্টেই ওলাব, কম পোষ্ট কেতিয়াও নোলায়। এতিয়া আমি আহিছোঁ আজিৰ ভিডিঅ'টোৰ দ্বিতীয় বিষয়টোলৈ, যে দ্বিতীয় বিষয়টো হৈছে কি যে কম্পিউটাৰ চাৰ্টিফিকেট। বন্ধুসকল, কম্পিউটাৰ চাৰ্টিফিকেটৰ ওপৰত মই মানে এটা ভিডিঅ' দিছিলোঁ, আৰু তাত কিছুমান বন্ধু বান্ধৱীয়ে কৈছিলে যে এইবাৰ কম্পিউটাৰ চাৰ্টিফিকেট নালাগে, ইয়াৰ পিছতহে লাগিব। হয় বন্ধুসকল, মই আপোনালোকক মানে কোৱা নাছিলোঁ যে কম্পিউটাৰ চাৰ্টিফিকেটখন মানে লাগিবই বুলি, কিন্তু মই আপোনালোকক এলাৰ্ট কৰি দিছিলোঁ যে লাগিব পাৰে, কাৰণ যিহেতু আমাৰ শিক্ষামন্ত্ৰী মহোদয়ে কৈছিলে যে কম্পিউটাৰ চাৰ্টিফিকেট লাগিব, গতিকে লাগিব পাৰে, আপোনালোকে এলাৰ্ট হৈ থকাটোহে ভাল। মই সেইটো কথাহে কৈছিলোঁ, কিন্তু মই মানে লাগিবই যে মই সেইটো কথা কিন্তু কোৱা নাছিলোঁ। বন্ধুসকল, যদিহে ভিডিঅ'টো আপোনালোকৰ উপযোগী বুলি ভাবিছে তেন্তে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব, আৰু যিসকল বন্ধু বান্ধৱীয়ে এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, আপোনালোককো অনুৰোধ কৰিছোঁ বন্ধুসকল, আপোনালোকে যেন অতি সোনকালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয়। আজিলৈ ইমানতে সমাপ্ত বন্ধুসকল, জয় আই অসম।